Subscribe কৰক Assam Technical আৰু latest ভিডিঅ'ৰ বাবে প্ৰেছ কৰক বেল আইকন। Hi guys, Assam Technical হৈ মই বিতুপনে আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলৰ মাজলৈ। আপোনালোকে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰিব বুলি আশা থাকিল কাৰণ বেল আইকনটো প্ৰেছ কৰাৰ পিছত আমাৰ লেটেষ্ট ভিডিঅ'বিলাক আপোনালোকৰ আগত অতি সোনকালে দেখাব পাৰো। বন্ধুসকল আজি আমি আপোনালোকক দেখাম এন্ড্ৰইড এপ কিদৰে ক্ৰিয়েট কৰিব পাৰি। এন্ড্ৰইড এপ ক্ৰিয়েট কৰিবলৈ আমাক বেছি সময় প্ৰয়োজন নাই। আমাক খুব বেছি 3 মিনিট বা 4 মিনিট সময় লাগে এন্ড্ৰইড এপ এটা ক্ৰিয়েট কৰিবলৈ। যদি আপুনি এজন ভাল ইউটিউবাৰ হয় তেতিয়াহলে আপোনাৰ চেনেলৰ বাবে এটা এপ ক্ৰিয়েট কৰি ল'ব পাৰিব। মই এপ এটা ক্ৰিয়েট কৰি থৈছোঁ মোৰ যেনেকৈ আপোনালোকে দেখিবলৈ পাব আসাম টেকনিকেল বুলি এনেকৈ আপুনি এটা এপ ক্ৰিয়েট কৰিব পাৰে। আহকচোন আজি আমি চাওঁ কিদৰে এপ এটা ক্ৰিয়েট কৰিব পাৰি। বন্ধুসকল ফাৰ্ষ্ট আমি শ্ৰম ব্ৰাউজাৰত যাম। শ্ৰম ব্ৰাউজাৰত গৈ আমি ইয়াত গৈ আমি লিখিম ৱেব টু এপিকে ক্লিক কৰাৰ পিছত আহিব আমাৰ 2 নম্বৰ অপচনত যাব ক্ৰিয়েট এপ ৱেব টু এপ প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে URL আপোনাৰ চেনেলৰ URLটো ইয়াত আপোনালোকে দিব লাগিব। যদি আপোনালোকে নাজানে কিদৰে URLটো আপোনালোকে ইয়াত প্ৰেছ কৰিব তেতিয়াহলে মই দেখাই দিছোঁ। ইউটিউবত যাব আপোনালোকে ফাৰ্ষ্ট ইউটিউবত গৈ মাই চেনেলত যাব। মাই চেনেল যোৱাৰ পাছত আপোনালোকে ওপৰত দেখিবলৈ পাব ইয়াতে আপোনালোকে গোটেইখিনি কপি কৰি ল'ব। কপি কৰাৰ পিছত আপোনালোকে বেক কৰিব। বেক কৰি আপোনালোকে ৱেব টু এপিকে লৈ যাব। ইয়াত আপোনালোকৰ আগত যিটো নেকি আছিলে URL সেইটো কাটি আপোনাৰ URLটো প্ৰেছ কৰি দিব। ইয়াত প্ৰেছ কৰাৰ পিছত এপ টাইটেল দিবলৈ আহিব। আপোনালোকে যদি ইউটিউবাৰ হয় আপোনালোকৰ চেনেল আছে তেতিয়াহলে আপোনালোকে চেনেলৰ নাম এটা দি ল'ব পাৰিব আপোনালোকৰ নিজৰ চেনেলৰ। মই দি ল'ম আমাৰ আসাম টেকনিকেলৰ। আসাম টেকনিকেল বুলিয়ে দি লওঁ আসাম টেকনিকেল। ইয়াত 3 নম্বৰ অপচনত দেখাব আইকনত চইচ ফাইলত যাব। চইচ ফাইলত গৈ ডকুমেণ্টত যাব। ডকুমেণ্টত গৈ আপোনালোকে গেলাৰীত যাব। গেলাৰীত গৈ আপোনালোকৰ যিটো নেকি পোষ্টাৰ আইকন আপোনালোকৰ চেনেলৰ সেইটো দি দিব। মই দি দিছোঁ ইয়াত। দিয়াৰ পিছত শ্ব' এডভান্স ছেটিঙত যাব। ৱেলকাম স্ক্ৰীন দেখাব। ৱেলকাম স্ক্ৰীনত আপোনালোকে ৱেলকাম টু আসাম টেকনিকেল আমি দি লৈছোঁ। 5 নম্বৰ অপচন হৈছে নেটৱৰ্ক ইৰ'ৰ স্ক্ৰীন। যেতিয়া আপোনালোকৰ কোনোবাই যদি এপ্লিকেশ্যনটো নেট অফ কৰি যদি খুলে তেতিয়া দেখাব নো ইণ্টাৰনেট কানেকশ্যন এনেকৈ কৈ আহিব। তাৰপিছত আপোনালোকে সেইটো থাকিবলৈ দিব একেকৈ সেম। 6 নম্বৰ অপচন হৈছে এক্সিট স্ক্ৰীন। যদি আপোনালোকে সেই চেনেলটোৰ পৰা যদি এক্সিট হ'ব বিচাৰিছে মানে বাহিৰলৈ যাবলৈ বিচাৰিছে তেতিয়াহ'লে এক্সিট এইদৰে দেখাব। আপোনালোকে এক্সিট স্ক্ৰীনো সেম থাকিবলৈ দিব। অফিচিয়েল সাইট আপোনালোকে দুটা অপচনত পাব। এটা ইউজাৰ কেন নেভিগেশ্যন সেনেকৈ পাব আৰু এটা অনলি এলাউ এক্সটেনশ্যন বুলি। ফাৰ্ষ্ট অপচনটো কৰিলে কি হয় যদি ইউজাৰ কেন নেভিগেট সেনেকৈ যদি সেই অপচনটো যদি কৰে তেতিয়া ধৰক আপোনালোকে চেনেলটোৰ ভিতৰৰ যিকোনো আপোনালোকে অংশলৈ যাব পাৰিব। ধৰক আপোনালোকে আসাম টেকনিকেলত সোমাই আছে। আসাম টেকনিকেলৰ পৰা আপোনালোকে যদি যায় অসমৰ চেনেল ধৰি লওক এনেই কৈছোঁ আসাম ফান আসাম কিবা কিবি সেনেকুৱাবিলাক অপচনলৈ যদি যাব বিচাৰে তেতিয়াহ'লে ইউজাৰ কেন এইটো কৰি থৈ দিব। আৰু যদি আপোনালোকে ভাবে অকল মোৰ চেনেলটোকেই চাওক তেতিয়াহ'লে আপোনালোকে অনলি এলাউ এক্সটেনশ্যন কৰিব লাগিব। মই ওপৰটোকে কৰি লৈছোঁ আপোনালোকক দেখাবৰ বাবে। তাৰপিছত গুগলটো আপোনালোকে আঁতৰাই দিব। গুগলটো আঁতৰাই দিয়াৰ পিছত ক্ৰিয়েট মাই এপ পাব। ক্ৰিয়েট মাই এপত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকক এনেকৈ দেখাব তলত ক্ৰিয়েট ইয়'ৰ এপ প্লিজ ৱেইট সেনেকৈ আহিব। অহাৰ পিছত আপোনালোকে চাই ল'ব ভালকৈ পঢ়ি ল'ব। পঢ়ি লোৱাৰ পিছত তললৈ যাব ডাউনলোড ইয়'ৰ এণ্ড্ৰইড পেকেজ বুলি আহিব। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাউনলোড আহিছে। ডাউনলোড অপশ্যনটো প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত আসাম টেকনিকেল বুলি আহিছে এইটো আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইনষ্টল হোৱাৰ পিছত আমি অপেন কৰিম। ইয়াত ৱেলকাম টু আসাম টেকনিকেল অ'কে কৰিম। অ'কে কৰাৰ পিছত এনেকৈ আহিব। আপোনালোকে ইয়াত দেখিছে কিদৰে কৰে আপোনালোকেও বনাই ল'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ
ভিডিঅ'ত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল ধন্যবাদ